বিহুত যে মই সাজ থৈছিলোঁ তাকে মই ভিডিঅ' বনাই থৈছিলোঁ আজি পটককৈ ভিডিঅ'কেইটা দেখি পালোঁ আৰু ভাবিলোঁ এডিট কৰি দিওঁ মই এইখিনি চেৱা দি ভাত সিজাইছিলোঁ মই দুই ধৰণে চেৱা দিছিলোঁ এইখিনি লাহি খামটি লাহি আৰু এইখিনি বৰাখিনি যিহেতু সোনকালে সিজে সেইকাৰণে মই দুটা বেলেগ বেলেগকৈ চেৱা দি লৈছিলোঁ আৰু এনেকৈ মই কলপাত পাৰি ঠাণ্ডা হ'বলৈ দিলোঁ সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত মই বেলেগ দুইখিনি মিক্স কৰি সাজৰ দৰৱ লগালোঁ আৰু এই সাজৰ দৰৱখিনি শদিয়া মোৰ মাহী ঘৰৰ পৰা দি আহিছিলে শদিয়া সাজৰ দৰৱখিনি বৰ ভাল হয় মানে মিঠা চোকা হয় ভাল হয় বুলি সকলোৱে কয় আৰু জনাসকলে এয়া দেখিছে নহয় মই লাহি আৰু বৰা দুইখিনি একেলগে মিক্স কৰি সাজৰ দৰৱ সানিছোঁ আৰু সানি শেষ হোৱাৰ পিছত এনেদৰে কলপাত খিলা মাজে মাজে অলপ ফালি দিছোঁ ৰহিখিনি তললৈ আৰু একেবাৰে শেষত মই সাজৰ পিঠা অকণমান আমি সাজৰ পিঠা বুলি কওঁ ভাঙি ইয়াতে ছিটিয়াই দিছিলোঁ মোক মায়ে শিকাইছিলে এইদৰে এনেকৈ থ'বলৈ আৰু সাজখিনি থৈ পিনে মই ধেমাজিলৈ গৈছিলোঁগৈ ফুৰিবলৈ 5 দিনমানৰ পিছত আহি দেখিছোঁহি বিৰাট ধুনীয়া ৰস ওলাই আছিলে তাৰপাছতে কলহ যিহেতু নাই মই বাকেটতে ভৰাই থৈছিলোঁ আৰু সাজখিনি আছিলে মই দুভাগকৈ থৈছিলোঁ মই এইখিনিহে দেখাইছোঁ 8-9 কেজি চাউলৰ মই সাজ থৈছিলোঁ লাহি আৰু বৰা মিক্স কৰি পিনে তাৰপাছতে এনেদৰে মই বাকেটতে থৈ পিনে ৰহিখিনিও তাতে বাকি দিছিলোঁ বিহুলৈ যিহেতু অলপ দিন আছিলে এনেকৈ থৈ পিনে মই আকৌ দেলহি গুচি গৈছিলোঁ বিহু আগত বাৰু আহি পালোঁহি আৰু যিসকলে বিহুত মোৰ সাজখিনি খাইছিলে সকলোৱে এটাই কথা কৈছিলে বাপৰে শদিয়াৰ মানে গোন্ধ এটা পাই গৈছোঁ আৰু ফিলিং মানে শদিয়া আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই।